খেল আচলতে বিষ খেল বুলি কয়। এইটো আমাৰ পানবাৰী এৰিয়াৰ চুনেতলা গাঁৱত হৈ আছে। কেনেকুৱা ধৰণৰ হয় খেলটো? খেলটো বিছৰ যোগেদি মন্ত্ৰৰ যোগেদি হয়। এতিয়া ফিল্ডত কেইজন থাকে মানুহ? ফিল্ডত সেইটো হিচাপ চাৰা আচলতে তিনিজন হয় পাতান বুলি কয়, তিনিজন থাকে আৰু গুৰুৰ হিচাপটো নাই, কেইজন গুৰু উপস্থিত আছে এইটোতো এণ্ট্ৰি নহয়। মানুহ ৰাইজৰ সহযোগ কেনেকুৱা? ৰাইজৰ সহযোগ আমি ভালে পাইছোঁ আৰু সহযোগ কৰিবই, কিয়নো ঐতিহাসিক খেল এইটো চাবলৈ ভাল লাগে। ইয়াত হাৰ জিত আছে, হাৰ জিত আছে। গাঁৱৰ কিবা পণ্ডিতবিলাকো আছে ইয়াত? পণ্ডিত মানে গুৰু, গুৰু তম্ৰু গুৰু বুলি কয়। হয়, তম্ৰু গুৰু আছে, সিহঁতৰে খেল। এতিয়া ইয়াত এনে ৰাইজেতো যথেষ্ট সহায় কৰে, কাৰণ হাত যেতিয়া খুটিব আমাৰ আদিবাসীসকল ডাক্তৰৰ ওচৰত বেছিকৈ নাযায়, এই মন্ত্ৰৰ যোগেদি নমাই আৰোগ্য কৰে। আজিকালি যুগতো চলে এইটো খেল? চলে। বিষ খেল, এই খেলখন বিষটো মই হাতত উঠাই দিওঁ আৰু উঠাই দিয়াৰ পিছত এই খেলখন আমি এক পাটি নমাই দিয়ে আৰু এক পাটি উঠাই দিয়ে। বিষখন এই হেৰি আপোনাৰ এই কি বুলি কোৱা হয়, আৰু উঠাই দিয়া মানে এইটো কম্পিটিশ্যন, কোনে কিমান লৈকে শিকিছে। বৰ্তমান ইয়াত 8টা আছে। এই যে বুদনিমাৰী, পানবাৰী, কাপলাজৰা, বীৰগঞ্জ আৰু প্ৰাইজৰ ব্যৱস্থা আছে। এইটো প্ৰতি বছৰে হয় খেলটো? প্ৰতি বছৰে হয়। কি নাম? বিগ খেল। কেনেকুৱা ৰাইজ কেনেকুৱা আহিছে ইয়াত? ৰাইজ ভালেখিনি হয়, ভালেই হয়। এইবাৰ অলপ কম হৈছে আৰু বেছি হয়। বেছি হয়, প্ৰতি বছৰে পালন কৰে? হয়। কি মেছেজ দিব বিচাৰে এইটো খেলৰ যোগেদি? এই মেছেজটো আপোনাৰ এই খেলখনেৰে আমাৰ উন্নতিটো আমাৰ এই খেলৰ দ্বাৰাই যিটো সাপ বা বিষ শৰীৰৰ এই বিষটো নমাই দিব পাৰি, সাপৰ বিষ নমাই দিব পাৰি। হয়, মন্ত্ৰটো চলে। এই মন্ত্ৰটো দ্বাৰা এই যে শৰীৰৰ পক্ষে উপকাৰিতা আপোনালোকৰ? হয় আছে, প্ৰতিখন গাঁৱত আছে। দেখিবলৈ পাইছোঁ নাই, সকলোৱে কিছুমানে শিক্ষা অৱস্থাত আছে, কিছুমানে মিডিয়াম আছে আৰু কিছুমানে মানে ছিনিয়ৰ জুনিয়ৰ এনেকেই আছে।